বন্ধুসকল, এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি আমাৰ পৃথিৱী একমাত্ৰ গ্ৰহ য'ত জীৱন উপস্থিত আছে। আমি মনুষ্য জাতিয়ে একমাত্ৰ বুদ্ধিমান জীৱ, কিন্তু আমি মনুষ্য জাতি জীৱশ্ৰেষ্ঠ হৈও আমাৰ সুন্দৰ গ্ৰহটিত দিনক দিনে ক্ষতিগ্ৰস্ত কৰি আহি আছোঁ। বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ মাধ্যমে, যাৰ ফলত ক্ৰমাগত হৈ থকা ক্লাইমেট চেঞ্জ বা গ্ল'বেল ৱাৰ্মিং বা কোনো প্ৰাকৃতিক বিপৰ্যয় বা উল্কাপিত সংঘৰ্ষৰ কাৰণে ভৱিষ্যতে এনেকুৱা কিছুমান পৰিস্থিতি তৈরি হ'ব পাৰে যেতিয়া আমাৰ পৃথিৱী অতি সুন্দৰ গ্ৰহটিক এৰি যাব লাগিব। মহান বিজ্ঞানী ছাৰ ষ্টিফেন হকিংছ কৈছিল যে আগন্তুক 1000 বছৰত আমি আমাৰ পৃথিৱীক কোনো মহাপ্ৰলয়ৰ পৰা বচাব পাৰিম বুলি অসম্ভৱ। আৰু যদিও কোনো মহাপ্ৰলয়ৰ পৰা আমি আমাৰ পৃথিৱীক বচাব পাৰোঁ, তেতিয়া হ'লেও আগন্তুক 1000 কোটি বছৰত আমাৰ সূৰ্য তাৰ জীৱনৰ অন্তিম কালত থাকিব। সূৰ্যত থকা হাইড্ৰজেন ফিউৱেল শেষ হোৱাৰ লগে লগে আমাৰ সম্পূৰ্ণ সৌৰজগত ধ্বংস হৈ যাব। তো যদি এনেকুৱা হয়, তেতিয়াহ'লে আমি মানৱ জাতি ক'ত যাম? চন্দ্ৰত নে মংগল গ্ৰহত? কিন্তু এই দুটি গ্ৰহই সূৰ্যৰ লগে লগে শেষ হৈ যাব আৰু আমাৰ সৌৰজগত তেতিয়া আৰু নাথাকিব। এই কাৰণেই বিজ্ঞানীসকলে টেলিস্কোপৰ সহায়ত নতুন নতুন গ্ৰহৰ খোজ কৰি থাকে। আৰু এই খোজ কৰি কৰি বিজ্ঞানীসকলে এনেকুৱা এটা গ্ৰহ বিচাৰি পাইছে যাক ছুপাৰ আৰ্থ বুলি জনা যায়। আৰু এই ছুপাৰ আৰ্থটিত বিজ্ঞানীসকলে পানীৰ সন্ধান পাইছে। আৰু এই গ্ৰহটিৰ নাম হ'ল K2-18b। আৰু এই গ্ৰহটো লিঅ' কনষ্টেলেশ্যনত অৱস্থিত। এই গ্ৰহটিক নাছা টেলিস্কোপ কেপলাৰৰ সহায়ত খোজ কৰা হৈছে। এই কেপলাৰ টেলিস্কোপটিক মহাকাশৰ অন্যান্য ঠাইত জীৱন সন্ধানৰ বাবে নিৰ্মাণ কৰা হৈছে। আৰু ইয়াক 7 মাৰ্চ 2009 চনত লঞ্চ কৰা হৈছিল। আৰু লঞ্চ কৰাৰ পিছত কিছু বছৰ পিছতেই কেপলাৰে 2015 চনত এই গ্ৰহটিৰ খোজ দিছে। আৰু ক্ৰমাগত অধ্যয়ন কৰাৰ পিছত বিজ্ঞানীসকলে বৰ্তমান এই গ্ৰহটিৰ সম্বন্ধে বহু তথ্য জানিব পাৰিছে। এই গ্ৰহটিত পানীৰ সন্ধান পোৱাৰ পিছত বিজ্ঞানীসকলে এই গ্ৰহটিত জীৱন নিৰ্ধাৰণ কৰিব পৰা যাব বুলি অনুমান কৰিছে। K2-18bৰ চাইজ আমাৰ পৃথিৱীতকৈ 2.5 গুণ বেছি আৰু ইয়াৰ ভৰ আমাৰ পৃথিৱীতকৈ 8 গুণ বেছি, যাৰ বাবে ইয়াৰ মধ্যাকৰ্ষণ শক্তিও আমাৰ পৃথিৱীৰ তুলনাত অধিক বেছি। ছ'চিয়েল মিডিয়াত ছুপাৰ আৰ্থ নামেৰে বিখ্যাত হোৱা K2-18b আমাৰ পৃথিৱীৰ পৰা 110 আলোকবৰ্ষ দূৰত অৱস্থিত। অৰ্থাৎ যদি আমি লাইটৰ গতিত এই গ্ৰহত যাব বিচাৰোঁ, তেতিয়াহ'লেও আমাৰ 110 বছৰ লাগি যাব। আৰু যদি বৰ্তমান টেকন'লজিৰ সহায়ত এই গ্ৰহটিত যাব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰায় 10 লাখ বছৰো অধিক সময় লাগি যাব। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম আন এটা ভিডিঅ'। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।